নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰু এটা নতুন ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু আজি খুব বৰষুণ দিছে। বৰষুণ দিয়াৰ কাৰণে আজি মই ভাবিছোঁ পথাৰত ট্ৰেক্টৰেৰে হাল বাম বুলি ভাবিছোঁ। মোৰ গৰু নাই, ট্ৰেক্টৰেদি বাব লাগিব। এইটো ছিজনত আপোনালোকে হয়তো এটা হাল বালেই চাগে, কিন্তু মই বাব পৰা নাই। কিন্তু আজি ফোন কৰি ট্ৰেক্টৰ মতা হৈছে আৰু হাল বাবৰ কাৰণে এটা যিহেতু হাল বাম বুলি ভাবিছোঁ। গৈ আছোঁ ট্ৰেক্টৰ ড্ৰাইভাৰ ওচৰলৈ। আপুনি ভাত খালে না? ভাত খালে না? ভাত খালে আপোনাৰ? ভালকৈ বাই দিব দেই। ধুনীয়াকৈ হাল আছে, তেনেকৈ হাল আপুনি দেখিছেনে? পুৰা দীঘলকৈ চিঙে মাৰি দিছে, হাল বাই আছে। ড্ৰাইভাৰ খুব ভালকৈ হাল বাই দেই। আপোনালোকে কেনেকৈ নাজানো, ড্ৰাইভাৰ খুব ভালকৈ পায়, হালৰ গুণ বুজি পায়। বহুত ৰ'দ দিছে, পূৰা গৰম হৈ গৈছে। হ'লেও পথাৰত থাকিব লগা হৈছে, চুকান খাব লগা হৈছে। সীমা কথা আছেতো, আমি সীমা বুলি ক'লে বহুত আঘাত পাওঁ। সেইকাৰণে ভাল ধৰণে বোৱাব লাগে আৰু সীমা ভালকৈ চাই দিব লাগে। মানুহক ক্ষতি কৰাটো হ'ব নালাগে। এনে বোৱা নাই কমেণ্ট কৰি জনাবচোন। আমি হ'লে বাবলৈ দিলোঁ আৰু দেই। বাই আছে, কিন্তু বাই শেষ হোৱা নাই। এচা দিয়া, এচা বোৱা হৈছে। নেক্সটত সিখন লগোৱা হ'ব। এই ধৰণে বাই বুলি কোৱা আমাৰ ঘৰৰ ভিতৰত পৰিয়ালটো চাবলৈ এইজনী আৰাধনা। আজি আমি কি কৰিছোঁ? একটা হাল বাছ ন, আৰু মায়েও চাই আছে। কেনেকুৱা লাগিছে ট্ৰেক্টৰ হাল বাছ চাই? সেই মা তেনেকৈ লাগিছে ন। খাই দি দিয়া। সেইটো ট্ৰেক্টৰ এনেকুৱা পানী হৈছে আৰু এটা মাছো ওলাইছে দেই। মাছ পলিথিন নোপোৱা দেখি মই বটলতে ভৰাই দিছোঁ, স্প্ৰাইট বটলতে। মাছ ধৰি কিন্তু খুব ভাল লাগিছে দেই মোক। আপোনালোকে মাছ ধৰি ভাল পায়নে নাপায় আপোনালোকে কমেণ্ট কৰি জনাব। পুৰা ট্ৰেক্টৰে হাল বাই আছে, সেই মাছ চাওক এইবিলাক পুৰা ধৰি গৈ আছে। এইদৰে মাটি নল মাৰি জোখা হৈছে দেই। হাল বাই শেষ হ'ল, পানী বহুত দ। হ'লেও ট্ৰেক্টৰ ড্ৰাইভাৰজনতো মূল্য ওলাব লাগিব ন, মালিকজনক। তেনেকৈ জোখা হয়, জুখি গৈয়ে আছে। ট্ৰেক্টৰ হাল বোৱা বিল প্ৰায় 1000মান হৈছে আৰু এতিয়া মই ড্ৰাইভাৰজনক দিবলৈ লৈছোঁ। ইয়াতে এৰিছোঁ, বাই বাই দেই, বাই বাই।